নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱেই বিচাৰোঁ। কালি আমাৰ আলহী আহি ওলালেহি। আজিনো কি শাক খোৱা হ'ব জানো, তাকে বোলো বাৰীতে বিচাৰি যাওঁ। আলহীয়ে নিজে বিচাৰি খাবলৈ মন কৰিছে, নিজে বিচাৰি ওলাইছে আৰু চব্জি কি পাওঁ ভিডিঅ' এটা কৰিম, আপোনালোককো দেখাম, চাই থাকিব। আজি যে ৰ'দটো ইমান চোকা ওলাইছে, ওলাই যাবলৈকে দেখোন ভয় লাগিছে। টেঙামৰা পাত দি কচু দালি এখনকে বনাম আৰু দেই। এই টেঙামৰাজোপাক আমি টেঙামৰা বুলি কওঁ শিৱসাগৰত। কাৰ্বি আংলঙত হেনো এই টেঙামৰাজোপাৰ নাম হাংচং টেঙা, গোৱালপাৰাত কয় বোলে মেষ্টা টেঙা, তিনিচুকীয়াত কয় হেনো কেতাহী যমুনা। এজোপা গছৰ যে ইমানেই নাম আমাৰ অসমত, আৰু বা বাকী কেইখন জিলাতনো কি কয় নাজানো আৰু। জানে যদি কোনোবাই কমেণ্ট কৰি জনাবচোন, নামবোৰ শুনি ভালেই লাগে। কোমোৰাকেইটা বুঢ়া হৈছে আৰু। হেল্ল' গাইজ, চাওক এইটো আমাৰ পিছফালৰ হোলাটো বানপানী হৈ গ'ল। বানপানীয়ে গোটেই বুৰি আছে হোলাটো। এই হোলাটোত নাম ডাঙৰ পানীয়ে বুৰি আছে। এতিয়া মানুহবিলাকে ফাঁচি জাল পাতি পাতি মাছ খাই আছে আৰু। খেতি বাতি অনিষ্ট নাই হোৱা ইয়াত, খেতি কৰাই নাই। আগতে খেতি কৰিছিলে, আজিকালি কৰিবলৈ এৰি দিলে বান্দৰৰ পৰা। একো অনিষ্ট হোৱা নাই। বানপানীত এনেই ভালেই লাগে আৰু এনেকৈ পানী দেখিলে। কলগছৰ ভোঁ চলাই চলাই ভাল লাগে। এতিয়া আকৌ নাই নহয়, বনোৱাই নাই এইবাৰ। ফাঁচি জালখন চাই নিলেহি, এতিয়া বাৰু নাই আৰু। সেইকাৰণে বোলো আপোনালোককে ভিডিঅ' অকণমান কৰি হোলাটো দেখাই দিছোঁ বানপানীটো। ভৰিকেইটা ধুওঁ আৰু যাওঁ পা। বানপানী শুকালে আজি এইখিনি চেপাত লাগিলে। শ'ল, গৰৈ, কাৰৈ এইখিনি জীয়াই থৈছোঁ আৰু এইখিনি মৰিলে। কিমান মাছ খাবা আৰু। চাওকচোন বানপানী শুকাই কিমান ধুনীয়া এইটো এতিয়া পৰিস্থিতি। আজি দুসপ্তাহৰ আগত বানপানী উপচি আছিলে, এতিয়া পানী শুকালে ঘাঁহখিনি কি ধুনীয়াকৈ আছে।
ইয়াতে মহ এৰাল আহি দিয়াহি নাই বাৰু, এতিয়ালৈকে দিবহি আৰু। এইবোৰ ঘাঁহ আকৌ গৰুৱে নাখায় নহয়, দল ঘাঁহবোৰ। সৌ কেইগৰাকী ফটো মৰাত ব্যস্ত, বৰ ষ্টাইল দি ফটো মাৰিছে সৰুজনী কেমেৰামেন। নাজিৰাৰ পৰা আহিছে গাঁৱত ফুৰিবলৈ। আমাৰ পৰিৱেশ দেখি পাগল হৈ গৈছে এইকেইজনী। আপোনালোককো দেখুৱাইছোঁ আৰু, কেনে পাই ক'ব, ভাল লাগিলে। ইমান দিনৰ মূৰত দেখিছোঁ ফুটুকলা ফুল। আজিকালি এইবোৰ নাইকিয়া, আজিকালি দেখি পাবলৈ নাইকিয়া। মই ইমান বছৰৰ মূৰত দেখিছোঁ ফুটুকলা। এইবোৰ আমাৰ বাৰীৰ ঢাপত, আমাৰ ফুটুকলা। এখন আমাৰ বাগান, এখন পৰা নেদেখিব আৰু, বেলেগকৈ দেখাম আপোনালোকক ভাল ধৰণে বাগানখন। আৰু এইখন হৈছে আমাৰ হাঁচি বাগান বাৰী। ব'লক আপোনালোককো দেখাম আমাৰ হাঁচি বাগান। এইখন চাহপাতৰ বাগান আমাৰ, এইখন আকৌ হাঁচি বাগান। ভালকৈ জানিও হাবি জংঘল একদম ভয়ংকৰ এমাজন জংঘল। এইখন এমাজন জংঘল আমাৰ হাঁচিৰ। এইবোৰ আমাৰ হাঁচি গছবোৰ চাওক। এইবোৰ হাঁচি গছবোৰৰ বিষয়ে জানে বাৰু বহুতে, কিন্তু এতিয়া মই গম পাইছোঁ লাহে লাহে। বহুতে নাজানে হাঁচি গছনো কি। এইবোৰ হাঁচি গছৰ বহুত দাম হয় ইয়াত। এজোপা কিমান খাই দিয়ে, 3 লাখমান খাই পিনে যেতিয়া পচি যায় বস্তুটো, তেতিয়া মাল ধৰা বুলি কয়। মাল ধৰিলে বেপাৰীয়ে নিয়েহি, বহুত দাম পায় মানুহে। এজোপাত 1 লাখতকৈ বেছি পায় কিছুমানে। চব জেগাতে নহয় আৰু। আমাৰ বাৰীত হাঁচি গছখিনি আছে, কিন্তু সিমান মাল নধৰে কিন্তু আকৌ দেই। আৰু এই হাঁচি গছৰ পৰাই নি পিনে আঁতৰ বনায়, চেণ্ট কি সেইবোৰ ধুনীয়া বস্তুবোৰ এইবিলাকত ব্যৱহাৰ হয়। ধুনীয়া গোন্ধোৱা বস্তুবোৰ বনায় হাঁচি গছৰ পৰা। এজোপা কি গছ বুলি কয়, গছ নেকি, 3টা ফেৰেঙনি থকা। চবেই নাজানো বুলি কয় কাৰণে অকণমান জনাই দিছোঁ আৰু, বৰ বেছিও নাজানো বাৰু। আমাৰ ইয়াত গছবোৰহে ইয়াৰ পৰা নিয়ে। ফেক্টৰীটো কিন্তু আমাৰ ইয়াত নাই, হোজাইত আছে বুলি কৈছে। অসমৰ হোজাইতে মেইন হাঁচি গছৰ ফেক্টৰী আছে। এইজোপা 3টা ফেৰেঙনি লগা গছবোৰ মই ধুনীয়াকৈ চব পখিলা উৰি ফুৰিছে। পখিলাজনী ভিডিঅ'টো কৰিলে উৰিবি। শংকৰদেৱে লিখা হাঁচি, এইজোপা হাঁচিতে লিখিছিলে নে কিয়ে নে কি কাম থাকে। এইবোৰ আঁতৰ বনোৱা হাঁচি। ঘন জংঘলৰ মাজত আজি মই আত্মসহায়ক গোটত হেনো চৰকাৰে কৈছিলে যে তিতা চপা দিম আৰু চেগুন, ভাল গছৰ নামে কৈছিলে, চন্দন। এতিয়াচোন সেইবোৰ নাহিলেই, দিছে আকৌ বোলে এতিয়া হাঁচি বুলিহে কোৱা শুনিছোঁ। ৰঙা চন্দনো দিলে নি আকৌ, এইজোপা দেখক চৰকাৰে দিয়া ৰঙা চন্দন। আমাৰ হাঁচি বুলি ঘৰতে অভাৰ হৈছে, কি চৰকাৰে দিয়া নহয় দেই। পাত নাইকিয়া টকলা হাঁচি পুলি। এইজোপা আমাৰ ঘৰৰ ৰঙা চন্দন। কোটিটকীয়া ৰঙা চন্দন আমাৰ। নালাগে আৰু সেইকাৰণে দেখাইছোঁ। আমাৰ এইবোৰ চুৰে আকৌ আহি লৈ গ'লেও মিছা, চুৰ আহিলে হাঁচি গছ দেখি দেই, আমাৰ মালেই নাই। আমাৰ এইবোৰ নৰ্থ ইষ্টৰ ৰঙা চন্দন দেই, চাউথ ইণ্ডিয়াৰ ৰঙা চন্দন নহয়, নৰ্থ ইষ্টৰ ৰঙা চন্দন। আজি ইমান গৰমৰ মাজতে যে ইমান ধুনীয়া বতাহ এজাক দিছে, য'ত দেখি বৰ মজা লাগিছে দেই। চাওকচোন পচোৱা বতাহ, বৰ মজা বতৰ দিছে দেই। ভগৱানে চকু মেলি চাইছে আৰু, কালি জন্মাষ্টমী, কৃষ্ণৰ জন্ম হ'ল, আজি আমাক একদম দিছে আৰু ভাল বতৰ। বাৰী ব্ৰী পচোৱা বতাহ বয়, নাজানোৱে নহয় এতিয়া। ইমান মজা লাগিছে। ইয়াতো হ'লে মাকো খুৰীকো কৰিব, জোনালী খুৰীক আজি আমাৰ চাই আছে নামঘৰ কিবা হেৰি। এইখন কি কৰিছে, ইমান ধুনীয়া লাগিছে। গছবোৰে হালি জালি নাচিছে, বতাহ পাই। ইফালে মেঘ গাজি আছে, আজি বৰষুণ দিব। চোকা ৰ'দত বতাহ বৰষুণ, কিমান মস্তি।
ধুনীয়া গাঁৱলীয়া পৰিৱেশ, নামদঙীয়া গাঁও। নামে ঘৰখন কিবা এটা দিছিলে যে পাহৰি থাকিলোঁ। আদৰ্শ গাঁও হ'ব বুলি কৈছিলে নহয়। কোনে কৈছিলে? মিটিঙত ভাষণ দিছিলে ইলেকশ্যনৰ ওচৰত আৰু ব্যৱস্থা দিছিলেহি আকৌ ভোট বিচাৰি এখন আদৰ্শ গাঁও কৰি দিম বুলি। এতিয়া জিকিলৈ পাহৰিলে। এতিয়া য'ত ত'ত ঘৰবোৰ উঠাই ফুৰিছেগৈ।